নমস্কাৰ সকলোলৈকে পৃথিৱীৰ ভূগোলৰ ওপৰত আমি ডিসকাস কৰি আছিলোঁ আজি আমি আলোচনা কৰিম বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখসমূহৰ বিষয়ে প্ৰথম প্ৰশ্নটো হৈছে বতাহৰ গতিবেগ তলৰ কোনটো যন্ত্ৰৰে জোখা হয় অপচন দিয়া আছে উইণ্ড ভেন লেক্টোমিটাৰ বিউফৰ্ড স্কেল এনিমোমিটাৰ আপোনালোকে শুদ্ধ উত্তৰটো কমেন্টত জনাব 2 নম্বৰ প্ৰশ্নটো লৈছো তলৰ কোনটো বতাহৰ গতিবেগৰ একক অপচন আছে নট ভৰ জুল আৰু এম্পায়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ 1 নট হৈছে বতাহৰ গতিবেগৰ একক তাৰ পাছতে আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 3 নম্বৰ প্ৰশ্নটো হৈছে বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পৰা যন্ত্ৰটোৰ নাম কি অপচন দিয়া আছে উইণ্ড ভেন লেক্টোমিটাৰ বিউফৰ্ড স্কেল আৰু এনিমোমিটাৰ শুদ্ধ অপচনটো হ'ব বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পৰা যন্ত্ৰটো হৈছে উইণ্ড ভেন এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নটো হৈছে ধোঁৱা উলম্বিকভাৱে ওপৰলৈ উঠিলে কি বতাহ বলা বুলি কোৱা হয় অপচন আছে মন্থৰ বতাহ হাৰিকেন বতাহ পৰিমিত বতাহ আৰু ধুমুহা বতাহ এইখিনিতে মন কৰিব বতাহৰ বিভিন্ন ভাগ আছে তাৰে ভিতৰত আমি দুটামান ভাগহে বাছি লৈছো আৰু এইটো শুদ্ধ অপচন হ'ব মন্থৰ বতাহ বুলি কোৱা হয় 5 নম্বৰ প্ৰশ্নটো হৈছে যিবোৰ বতাহ বলিলে ধূলি আৰু ফটা কাগজ উৰুৱাই নিয়ে আৰু গছৰ ডাল হৰে সেইবোৰ বতাহক কি বুলি কয় প্ৰশ্নটো উত্তৰটো তেনে উজু যেনেই লাগিছে কিন্তু আমি যদি ভূগোলৰ ভাষাত চাবলৈ যাওঁ তেনেহলে ইয়াৰ শুদ্ধ অপচনটো হ'ব পৰিমিত বতাহ যেহেতু এইটো বতাহৰ নাম বেলেগ এতিয়া গম পালো ধূলি আৰু ফটা কাগজ উৰুৱাই নিয়া বতাহক পৰিমিত বতাহ বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো বতাহ অশেষ ক্ষতিকাৰক অপচন আছে মন্থৰ বতাহ হাৰিকেন বতাহ আৰু পৰিমিত বতাহ আৰু ধুমুহা বতাহ শুদ্ধ অপচনটো হ'ব ধুমুহা বতাহ এইটো আপোনালোকে অপচন চাই চুজ কৰিব পাৰিব বাৰু তাৰ পাছতে 7 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনবিধ বতাহ ক্ৰান্তীয় অঞ্চলত বেছিকৈ দেখিবলৈ পোৱা যায় বেছিকৈটো থাকি গল অপচন আছে মন্থৰ বতাহ হাৰিকেন বতাহ পৰিমিত বতাহ আৰু ধুমুহা বতাহ শুদ্ধ অপচনটো হ'ব হাৰিকেন বতাহ ক্ৰান্তীয় অঞ্চলত বেছিকৈ দেখিবলৈ পোৱা যায় 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 8 নম্বৰ প্ৰশ্নটো হৈছে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেৰুৰ ফালে থকা নিম্ন চাপ অঞ্চললৈ হোৱা বায়ু প্ৰবাহক ডেছ অপচন নম্বৰ 4 টো শুদ্ধ হ'ব পছুৱা বতাহক কোৱা হয় 9 নম্বৰ প্ৰশ্নটো লৈছো তলৰ কোনটো গৌণ প্ৰবাহৰ অন্তৰ্গত নহয় আমি যিহেতু বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখসমূহৰ বিষয়ে আলোচনা কৰি আছো তেনে ক্ষেত্ৰত গৌণ প্ৰবাহৰ অন্তৰ্গত বতাহজাক হৈছে পছুৱা বতাহ হৈছে গৌণ প্ৰবাহৰ অন্তৰ্গত বতাহৰ বিভিন্ন প্ৰবাহ আছে তাৰে ভিতৰত পছুৱা বতাহ হৈছে গৌণ প্ৰবাহৰ অন্তৰ্গত 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বতাহ বলিলে গছৰ কুঁহিপাত ছিগি যায় আৰু খোজ কাঢ়ি আগবাঢ়িব নোৱাৰি অপচন দিয়া আছে সতেজ ধুমুহা বতাহ হাৰিকেন বতাহ পৰিমিত বতাহ আৰু ধুমুহা বতাহ শুদ্ধ অপচনটো হ'ব সতেজ ধুমুহা বতাহ বলিলে গছৰ কুঁহিপাত ছিগি যায় আৰু খোজ কাঢ়ি আগবাঢ়িব নোৱাৰি আজিলৈ ধন্যবাদ সকলোলৈকে বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখসমূহৰ বিষয়ে আপোনালোকে হয়তো বুজিব পাৰিছে আমি আৰু আছে বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আমি উপযুক্ত ভিডিঅ' বনাই আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ